নমস্কাৰ মুক্তকণ্ঠ 24x7 আছামলৈ আপোনালোক আটাইলৈ স্বাগতম জনাইছোঁ। মুছলিম ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত চীনা সেনাৰ হাতত শ্বহীদ হোৱা ভাৰতীয় বীৰ সেনালৈ শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন। অলপতে চীন সেনাৰ আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি। মুছলিম ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ৰাণীপুখুৰীত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজি মুছলিম ছাত্ৰ সন্থা অসম ওদালগুৰি জিলা সমিতিৰ উদ্যোগত চীনা সেনাৰ হাতত মাতৃভূমিক ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হোৱা ভাৰতীয় বীৰ জোৱানসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে ভাৰত চৰকাৰক আহ্বান জনাওঁ যে চৰকাৰে অনতিপলমে বাণিজ্য ক্ষেত্ৰত চীনৰ সৈতে যি চুক্তি আছিল তাক সম্পূৰ্ণভাৱে বাতিল কৰিব লাগে। চীনা সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰিব লাগে। কেমেৰা পাৰ্চন আছিকৰ সৈতে ওদালগুৰিৰ পৰা হাফিজুৰ ৰহমানৰ প্ৰতিবেদন, মুক্তকণ্ঠ 24x7 আছাম। ছাত্ৰ সন্থা সমগ্ৰ অসমৰ লগতে আমি ওদালগুৰি জিলায়ো আমাৰ চীনৰ সেনাৰ হাতত আমাৰ ভাৰতীয় যিবিলাক সৈন্যই প্ৰাণ আহুতি দি শ্বহীদ হ'ল, ইহঁতৰ আত্মাৰ সদ্গতিৰ কাৰণে আজি আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী লৈছিলোঁ। কাৰণ আজি আমাৰ দেশৰ হকে যিসকল শ্বহীদে মানে চীনৰ বৰ্বৰতাৰ বলি হৈ আত্মবলিদান দিছে, এখেতসকলৰ যেন আত্মাই চিৰশান্তি লাভ কৰে, তাৰ বাবে আমি মুছলিম ছাত্ৰ সন্থা আজি ওদালগুৰি জিলা নহয় সমগ্ৰ অসমতে আমি প্ৰত্যেক জিলা সমিতিয়ে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী লৈছোঁ। তো মই ভাৰত চৰকাৰক এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে যিহেতু আমাৰ ভাৰতীয় সৈনিকক চীনে বৰ্বৰভাৱে আক্ৰমণ কৰি নিহত কৰিছে, তো সেইমতে আমাৰ যি চুক্তি আছে, বাণিজ্যিক ক্ষেত্ৰত যি চুক্তি আছে, এই চুক্তিখন ভাৰত চৰকাৰে চীনৰ লগত বাতিল কৰিব লাগে। আৰু আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ, চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ আমি যে চীনৰ যিবিলাক বস্তু আমাৰ ভাৰতবৰ্ষত আমদানি হৈ আছে, তো সেইসকল সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিব লাগে। কাৰণ আমি ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে যে আমি আচলতে দুৰ্বল নহয়। যদি সিহঁতৰ হত সাহস আছে চীনৰ, তেনেহ'লে ৰাজহুৱাকৈ ঘোষণা কৰক, আমাৰ ভাৰতৰ লগত যুদ্ধ ঘোষণা কৰক, আমি ইয়াৰ প্ৰত্যুত্তৰ দিম। লাগিলে আমি সম্পূৰ্ণভাৱে আমি ৰাইজ দল সংগঠন আমি ওলাই যাম চীনৰ লগত যুদ্ধ কৰিবলৈ। কিন্তু সিহঁতে যিটো কৰিছে এইটো এটা মূৰ্খামি কৰিছে। কাৰণ নজনাকৈ এজন মানুহক যদি মাৰধৰ কৰিছে বা এজনক মাৰি পেলাইছে, এইটো সিহঁতে সম্পূৰ্ণভাৱে বৰ্বৰতা কৰিছে। ইয়াৰ বাবে আমি চীন প্ৰশাসনক বা চীন চৰকাৰক আমি সম্পূৰ্ণভাৱে আমি গৰিহণা দিছোঁ। তো মই এটা কথাই অনুৰোধ জনাব বিচাৰিছোঁ, যদি সিহঁতৰ হত সাহস আছে তেনেহ'লে সিহঁতে মুকলিকৈ যুদ্ধ ঘোষণা কৰক ভাৰতৰ লগত। আজিৰ এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ভাৰতৰ অকল সৈন্য বাহিনীয়েই নহয়, ভাৰতীয় যিসকল যুৱক, ভাৰতৰ জনসাধাৰণ সম্পূৰ্ণভাৱে মানসিকভাৱে হওক বা শাৰীৰিকভাৱে হওক প্ৰস্তুত হৈ আছে। চীন চৰকাৰৰ যদি হিম্মত আছে, যদি সিহঁতে যদি ইমানেই বীৰ, তেতিয়াহ'লে যুদ্ধ ঘোষণা কৰক। আমাৰ ভাৰতীয় মানুহ লগতে ভাৰতৰ যুৱকসকল সম্পূৰ্ণভাৱে প্ৰস্তুত আছে যুদ্ধ কৰিবলৈ। দ্বিতীয়তে ভাৰত চৰকাৰক এটাই কথাই আহ্বান জনাব বিচাৰিম যে যিসকল জোৱানে ইতিমধ্যেই প্ৰাণ বলিদান দিলে, সেই জোৱানসকলৰ পৰিয়ালক, যিসকল সদস্য আছে তেখেতসকলক কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। লগতে সেই পৰিয়ালৰ ওপৰত যাতে চৰকাৰে সুদৃষ্টি ৰাখে, তাৰে আহ্বান জনাব বিচাৰিছোঁ।